Hello everyone, welcome back to my channel. আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰি আছোঁ আপোনালোকৰ সৈতে। আজি হৈছে ক্লাছ 2, ক্লাছ 1 অলৰেডি আমাৰ চেনেলত আপলোড কৰা হৈছে। যদি আপোনালোকে নাই চোৱা আই বাটনত তাৰ লিংকটো দিয়া আছে, গৈ চাই ল'ব পাৰিব। চ' আজি আমি ফ্ৰম কুৱেশ্যন নম্বৰ 21ৰ পৰা ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এইবোৰ কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। Now start the question. First to hoise which was the only Indus site with an artificial brick dockyard. So কোনটো হৈছে একমাত্ৰ ইণ্ডাছ সাইট য'ত আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড আছে। ডকয়াৰ্ড বুলি কোৱাৰ লগে লগে যিবোৰ জাহাজ মেৰামতি কৰা বা বনোৱা ঠাই হয় সেইটোক আমি ডকয়াৰ্ড বুলি কওঁ। চ' ইণ্ডাছ সাইট কোনটোত আছে সেই সুবিধাটো, সেইটো হৈছে অপশ্যনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব লোথাল। চ' লোথাল হৈছে এনেকুৱা এটা ইণ্ডাছ সাইট য'ত একমাত্ৰ কি আছে কৃত্ৰিম অৰ্থাৎ আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড আছে। এইটো খুব ইম্পৰ্টেণ্ট, মনত ৰাখি থ'ব। Which of the following domesticated animals was absent in the terracottas of the Indus civilization? Terracotta বুলি কোৱাৰ লগে লগে যিটো আমাৰ ক্লে হয়, ফ্ৰাইড ক্লে যিটো থাকে অৰ্থাৎ মাটিৰে বনোৱা যিবোৰ ভেছেল হওক বা মূৰ্তি হওক সেইবোৰক আমি টেৰিকটা বুলি কওঁ। চ' which of the following domesticated animal was absent? কোনটো domesticated অৰ্থাৎ ঘৰচীয়া জন্তু absent আছিলে in the Indus civilization? আৰু ইয়াতে অপশ্যনবোৰ দিয়া আছে আৰু সেইটো হ'ব কাউ। Which metal was first used by the Vedic people? Vedic people সকলে মানুহসকলে কোনটো মেটেল প্ৰথমতে ইউজ কৰিছিলে সেইটো হৈছে কপাৰ। বুদ্ধা মিন্স বুদ্ধ শব্দটোৰ অৰ্থ কি? এইটো ফাৰ্ষ্ট অপশ্যনটো হ'ব দ্য এনলাইটেড ওৱান। দ্য ৱৰ্ড বেদা মিন্স বেদা শব্দটোৰ অৰ্থ কি? নলেজ, জ্ঞান। দ্য এছেঞ্চিয়েল ফিচাৰ্ছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ একদম এছেঞ্চিয়েল বৈশিষ্ট্য, গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি আছিলে? যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো ফিচাৰ হয় সেইটো কি আছিলে? অৰ্গেনাইজ চিটি লাইফ। অৰ্গেনাইজ আছিলে খুব, চিটি লাইফটো খুব অৰ্গেনাইজকৈ বনোৱা হৈছিলে। হাৰাপ্পা হওক মহেঞ্জোদাৰো হওক খুব এটা অৰ্গেনাইজড আছিলে। হু ৱাজ দ্য অথৰ অফ দ্য কাদম্বৰী? এ গ্ৰেট ৰোমান্টিক প্লে। এখন গ্ৰেট ৰোমান্টিক প্লে, সেইখনৰ নাম হৈছে কাদম্বৰী। কাদম্বৰীৰ অথৰ কোন? আৰু তেওঁ হৈছে বৰ্ণভট্ট। The people of the Indus Valley civilization usually built their houses of. Indus Valley civilization এটা urban civilization আছিলে আৰু আমি অলপ আগতে পালোঁ যে এটা organized আছিলে, খুব সংগঠিতভাৱে বনোৱা হৈছিলে। চ' তাতে যিবোৰ ঘৰ বনোৱা হৈছিলে সেই ঘৰ বনোৱাবোৰ কিহেৰে বনোৱা হৈছিলে? একচুৱেলি সেইটো পাক্কা ব্ৰিক্সেৰে বনোৱা হৈছিলে। In which state was Nalanda University located in India? Nalanda University ক'ত অৱস্থিত ভাৰতবৰ্ষৰ? সেইটো হৈছে বিহাৰ। The first metal used by man was. মানুহে ব্যৱহাৰ কৰা প্ৰথম মেটেল কোনটো হয়? সেইটো হৈছে কপাৰ। আনচাৰ হ'ব অপশ্যন বি কাৰেক্ট। Where did Lord Buddha breathe his last? চ' বুদ্ধদেৱৰ মৃত্যু ক'ত হৈছিলে? কোনটো ঠাইত? সেইটো হৈছে কাশীনগৰ। হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ। হিউৱেন চাং কাৰ ৰাজত্বকালত ইণ্ডিয়াত ভিজিট কৰিছিলে? আৰু তাৰ আনচাৰটো হ'ব অপশ্যন ডি হৰ্ষবৰ্ধন। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কম্পিটিটিভ এক্সামত সোধা দেখা পাওঁ। ৱৰ্শ্বিপ অফ মাদাৰ গডেজ ৱাজ এছ'চিয়েটেড উইথ। মাদাৰ গডেজক যিটো পূজা কৰা হৈছিলে সেইটো কোনটো চিভিলাইজেশ্যনৰ লগত ৰিলেটেড হয়? আৰু সেইটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বিশেষকৈ মানুহসকলে মাদাৰ গডেজক কি কৰিছিলে? পূজা কৰিছিলে। আৰু যিবোৰ টেৰিকটা অৰ্থাৎ মাটিৰে যিবোৰ মূৰ্তি বনাইছিলে বিশেষকৈ মাদাৰ গডেজৰ মূৰ্তি তেওঁলোকে বনাইছিলে। অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই। কোনে লিখিছিলে অৰ্থশাস্ত্ৰ? কৌটিল্য। The striking feature of Indus Valley civilization was. Indus Valley civilizationৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? ই এটা আৰ্বান চিভিলাইজেশ্যন আছিলে, খুব অৰ্গেনাইজ লাইফষ্টাইল আছিলে, ধুনীয়াকৈ বনোৱা হৈছিলে ঘৰবোৰ। দ্য কাষ্ট ছিষ্টেম অফ ইণ্ডিয়া ৱাজ ক্ৰিয়েটেড ফৰ। যিটো ভাৰতবৰ্ষৰ কাষ্ট ছিষ্টেম সেইটো কেনেকৈ সৃষ্টি কৰা হৈছিলে, কাৰ বাবে? সেইটো হৈছে অকুপেশ্যনেল ডিভিজন অফ লেবাৰ। ইন মহেঞ্জোদাৰো দ্য লাৰ্জেষ্ট বিল্ডিং ইজ। মহেঞ্জোদাৰোত লাৰ্জেষ্ট বিল্ডিংটো কি আছিলে? সেইটো হ'ব অপশ্যন বি গ্ৰেনাৰী। চ' গ্ৰেনাৰী হেজ বিন ফাউণ্ড হুইচ ইজ দ্য লাৰ্জেষ্ট বিল্ডিং অফ মহেঞ্জোদাৰো। আৰু এই গ্ৰেনাৰীটো বিশেষকৈ ডিভাইড কৰা হৈছিলে 27টা
ৰুম আছিলে ডিফাৰেণ্ট চাইজৰ আৰু ডিফাৰেণ্ট শ্বেপৰ খুব এটা ৱেল অৰ্গেনাইজড আছিলে দ্য আৰ্লি বুদ্ধিষ্ট স্ক্ৰিপচাৰ ৱাজ কম্প'জড ইন বুদ্ধিষ্ট যিবোৰ স্ক্ৰিপচাৰ আছে সেইবোৰ কিহত কম্প'জ কৰা হৈছিলে পালি টেক্সট গৌতম বুদ্ধ ৱাজ বৰ্ণ এট ক'ত জন্মগ্ৰহণ কৰিছিলে লুম্বিনী which was the port town of Indus Valley Civilization Indus Valley Civilizationৰ port town কোনখন হয় সেইখন হৈছে লোথাল য'ত একমাত্ৰ কি আছিলে ডকইয়াৰ্ড আছিলে আমি অলৰেডি পালোঁ so these are very important question from ancient Indiaৰ বিষয়ে আকৌ আমি কিছুমান important question discuss কৰিম medieval India আৰু লগতে modern Indiaৰ বিষয়েও আমি discuss কৰি গৈ থাকিম so যোনে চেনেলটো এতিয়ালৈ subscribe কৰা নাই please subscribe কৰি দিব আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে কাষত থকা নোটিফিকেশন বেলটো অন কৰি থব যাতে যেতিয়া আমি ভিডিও দিম আপোনালোকে গম পায় so thanks for watching the video bye bye thank you take care